हेलो बंधुসকল কি খবৰ আজি আমি গৈ আছো চপাল মানে এখন বাৰ এণ্ড ৰেষ্টুৰেণ্ট আমি গৈ আছো তাতে আমাৰ অলপ অফিচিয়েলি কাম থকাৰ কাৰণে আমি গৈ আছো আৰু আমি গৈ আছো নাৰেংগী হয় sadgaon হয় আৰ্মি কেম্পেৰে ডাইৰেক্ট আমি উলাম গৈ Sonapur তে বন্ধুসকল দেখিছে চাপাত বাগানৰ মাজে মাজে আমি গৈ আছো ইটো ফালেও চাপাত বাগান ইটো ফালেও পাহাৰ আৰু মই এই ৰাস্তাৰে প্ৰথমবাৰ গৈ আছো সেই কাৰণে অকনমান ৰাস্তাবোৰ দেখুৱাই আছো বেয়া নাপাব প্ৰথমবাৰ এই ৰাস্তাৰে আহিছো তাকো দিয়াৰ ওপৰত দিয়াই গাড়ী প্ৰথমবাৰ আহাৰ কাৰণে মই এই ৰাস্তাসমূহ বেছিকৈ দেখুৱাই আছো চাই লওক একদম যদি হাইৱে হৈ যায় তাতে যদি আপোনাৰ 2 ঘণ্টা লাগে ইফালেৰে গ'লে আপুনি 1.5 ঘণ্টাতে গৈ পাব আধা ঘণ্টাৰ ডিফাৰেন্সত যাওক বন্ধুসকল পাহাৰৰ মাজে মাজে এই ৰাস্তাবোৰ প্ৰায় সুন্দৰকৈ গৈ আছো আমি দেখিছে বন্ধুসকল কি ধুনীয়া ৰাস্তা চাওকচোন মোৰ লগত একেবাৰে গৈ থাকক তালৈকে আৰু বন্ধুসকল আমি আহি এয়া পালো Sonapur পালোৱে এই দেখিছে Sonapur চাৰিআলি মোৰ খুফালে দি আহে গুৱাহাটীৰ পৰা আৰু ইফালে আমি যাম নগাঁৱলৈ বাওঁফালে নগাঁৱলৈ এই হৈছে Sonapur চাৰিআলি আৰু যদি হাইৱে হৈ আহে অলপ টাইম লাগে ইফালে আহিলে আকৌ শৰ্টকাট আৰু বন্ধুসকল এটা আমি জাগিৰোড পাৰ হয় আমি অকণ ৰখিলো আপোনালোকে সকলোৱে চাগে আপাৰ আসাম গলে ৰখেই য'ত গছৰ তলত দেখিছে কি ধুনীয়াকৈ হোটেল পাতিছে ইয়াতে আমি পৰঠা অৰ্ডাৰ দিলোঁ 5টা পৰঠা আৰু অৰ্ডাৰ দি সম্পূৰ্ণ পৰঠা বনাই আছে দেখিছে ইয়া দেখিছে কেনেকৈ পৰঠা বনাই আছে ওয়াও হসাই পৰঠাটো খাই বহুত ভাল লাগিছে আমাক কিন্তু এটা পৰঠাত অকমান দাম লৈছে কিন্তু তথাপিও খাই বেয়া লগা নাই ভাল লাগিছে আৰু এই চাওক পৰঠা পিয়াজ দিছে পৰঠা সবজি আৰু ভাজি চাটনি সম্পূৰ্ণ দিছে আৰু সম্পূৰ্ণ খাই আমি চাহ খালো চাহটা কাৰণ চাহ নাখালেনো ক'ত ভাল লাগিব চাহ খালো পোৱাৰ সময় যিহেতু আমি চাহ খালো চাহ খাই আছো এই মোৰ লগৰ কনক আৰু আমি টোটাল 4জন আছিলো 4জনৰে এয়া শংকৰদা আৰু এয়া প্ৰণৱ আমি সকলোৱে চাহ খাই ললো আৰু বৰ্তমান চাহ পানী খাই পঢ়া খাই আমি গাড়ী উঠিলো একদম নগাঁৱলৈকে য'ত আমাৰ কাম কৰিব যাম তাতে আছে চপাল য'ত এয়া পালো এতিয়া জখলাবন্ধা মই ক'ব পাহৰিছিলো জখলাবন্ধা পালো আৰু এই জখলাবন্ধাৰ পৰা গৈ বেছি দূৰ নাই জখলাবন্ধাৰ পৰা 5 কিলোমিটাৰ ইণ্ডিয়ান অইলৰ কাষত এয়া আমি এয়া ইণ্ডিয়ান অইল তাৰ অপজিট ইফালে আছে চপাল চাব পাৰে এইটো লিখা দেখাই গৈছে ৰঙা আখৰেৰে লিখা আছে চপাল আৰু গেটৰ ওপৰতো লিখা আছে চপাল এয়া হৈছে বাৰ এণ্ড ৰেষ্টুৰেণ্ট আমাৰ অফিচৰ মই য'ত কাম কৰোঁ তাৰে মালিকৰে বাৰ এণ্ড ৰেষ্টুৰেণ্ট এয়া চাব পাৰে ইমান সুন্দৰকৈ এৰিয়া আছে আৰু বন্ধুসকল আজি দিনৰ ভাগত মই দেখাব পৰা নগ'ল সম্পূৰ্ণ এৰিয়াটো এই ৰাতিৰ ভাগতো দেখাই দিছোঁ ৰাতি চাওক লেটাৰটো আমি যিবোৰ কাম কৰিলোঁ এই কামৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ মই একদম ৰাস্তাৰ পৰা দেখুৱাই আহিছোঁ একদম ভিতৰলৈকে যাম অকণমান মোবাইলটো কপিছে কাৰণ মই গাড়ীত গৈছিলোঁ যিহেতু সেইকাৰণে মোৰ লগত গিম্বলটো নিয়া নহ'ল কাৰণে এয়া মই হাতেৰে কৰিছোঁ সেইকাৰণে অলপমান কপিলে আৰু বন্ধুসকল বেয়া নাপাব তথাপিও যিহেতু কৰিছোঁ চাওক কি ধুনীয়াকৈ লাইটিং কৰিছে গছত লাইট দিছে চাওক চাব পাৰে কি সুন্দৰকৈ সজাইছে বহুতে আহে আপোনালোকেও যাব কেতিয়াবা এই চাওক এই মন্দিৰত ওমটো আমি ফিটিং কৰিছিলোঁ ওম আমাৰ কাম এই লাইটিং লগোৱা
কম লগোৱা সম্পূৰ্ণ লগাইছিলোঁ আৰু এই চাব পাৰে মোৰ ভিডিঅ'ত বা কেমেৰাত ইমান স্পষ্টকৈ ভালকৈ নেদেখিব পাৰে কিন্তু দিনৰ ভাগত সম্পূৰ্ণ ভাল এইফালে সৰু ল'ৰা ছোৱালী খেলিবলৈ ঝুলনা আছে আৰু আছে বাৰু কিবাকিনি চাব পাৰে আৰু এই 12ৰ ভিতৰখন ৰেষ্টুৰেণ্টৰ ভিতৰখন দেখাব সময় নহ'ল সেইকাৰণে মই 12ৰ ভিতৰটো দেখাই দিছোঁ যিহেতু আমি কাম কৰি আছিলোঁ আমি এইবোৰ কাম কৰিছোঁ ৰাতি হোৱাৰ কাৰণে ইমান ভিডিঅ' ক্লিয়াৰ অহা নাই আৰু বাৰু দেখাবও পৰা নাই তথাপিও চাব এই চাওক কি ধুনীয়াকৈ সজাইছোঁ আমি বনাইছোঁ আৰু সম্পূৰ্ণ বনোৱাখিনিও মই দেখাব পৰা নাই সেয়ে বেয়া নাপাব এইখিনি যিমান 100 পেপাৰ আছে 12 ইয়াৰ্ছ আছে সম্পূৰ্ণ চেঞ্জ হৈ যাব আৰু ওপৰখিনি যিটো চিলিং যে আছে সম্পূৰ্ণ চেঞ্জ হৈ যাব আৰু সম্পূৰ্ণ কৰাৰ পিছত এই দুটামান ফটো দিছোঁ চাওক কেনেকুৱা বনাইছোঁ আমি চাব পাৰে এইবোৰ চাওক চিলিঙৰ লাইট লগাইছোঁ আৰু বন্ধুসকল বেছি দীঘলীয়া নকৰোঁ এয়া ৰেবিটৰ গঁৰাল আৰু বন্ধুসকল এই ভিডিঅ' চাব ভাল লাগিব আৰু যাব তাতে চৌপাল এটা বাৰ এণ্ড ৰেষ্টুৰেণ্ট জখলা বন্ধাৰৰ পৰা 5 কিলোমিটাৰ আঁতৰত বন্ধুসকল এই ভিডিঅ' চাব আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব আৰু লাইক কৰিব